হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো বানপানীৰ মাজত। ময়ো বানপানীৰ মাজত। এতিয়া আমাৰ গাঁৱত বাৰু বেছি হোৱা নাই, কিছুমান জেগাত যিমান হৈছে ৰাস্তা ছিঙিছে, মথাউৰি ছিঙিছে। আমি যোনখিনিত আছোঁ এইখিনিত বেছি হোৱা নাই, বাকী আমাৰ এলেকাৰ বেলেগত কি হৈছে নাজানো, ইমান যোৱা নাই এইবাৰ। ইফালে আহিছোঁ দিনতে অলপমান চাব, আপোনালোকক দেখাওঁ আৰু কিমান পানী বহুত হৈছে কিন্তু দেই। ইফালে সিফালে কায়ো সাঁতৰিব নাজানে কিন্তু দেই, গেলি সাঁতৰিব কায়ো নাজানে, বাচ্ছাক লগি সিমুখে নাযাবি। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিমান মজা হৈছে ন পানী পাই। আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া এনেকুৱা আছিলোঁ, পানী দেখিলেই খেলিব মানে পূৰা একেবাৰে দৌৰি যাওঁ পানী লৈ বুলি। পানীখিনি ধাৰ দেখিছেনে, গৈ আছে ইমুখে। আৰু ইয়াতে কাৰোবাক কঠীয়া দিছিল, নতুনকৈ পাঁচছিল কঠীয়া। বহুদিনৰ মূৰত ৰ'দৰ জিলিং ওলাইছে বাপৰে, আৰু বৰষুণৰ কিনকিনীয়াটো ফেলাই আছে। তথাপিতো অলপ ওলাই আহিছোঁ পথাৰৰ ফালে, এনাই ফুৰি যাওঁ বুলি ভাবিছোঁ। অলপ চাওঁ কি কি হ'ল। মাছো মাৰি আছে, মানে জাল পাতিছে না সকলে। সাপ লাগছে। সাপলৈ বৰ ভয় লাগে, মাছ লাগিব এৰি সাপহে লাগিল, আৰু মাছ মুঠে এইকেইটা সৰু সৰু। বানপানী হ'ল মানে আৰু মানুহৰ মাছ মৰা আৰম্ভ। সৌ পিনে এটা মস্ত দীঘল বিল আছে, কচৰা বিল, আৰু তাতে সিফালে সেইবোৰ চব ঘৰ চব ডুব গৈছে পানীত। কেনেকৈ বা আছে তাৰে মানুহখিনিয়ে, বগা হৈ গৈছে দেখিছেনে, আৰু মেটংবোৰ ভাহি ভাহি উঠিছে। ঘৰত কোনো নাই, আৰু মই ভিডিঅ' বনাই বনাই ইমান দূৰ গুচি গৈছিলোঁ। এতিয়া ঘৰলৈ যাব, আৰু দুপৰীয়া হ'ল, ৰান্ধিবৰ পৰ হ'ল। এতিয়া ভাতো ৰান্ধিব লাগিব গৈ উঠি। আমাৰ এইখিনি ঘাঁহনিতো পানী হৈছে অলপ চলপ, বৰষুণৰ পানী হৈছে, বানপানী নহয়। আৰু তলৰ শাকনিখনত ডুব গ'ল। এইখিনি ওখ কাৰণে ভালকৈ আছে, এইফালে পানী নুঠে বাৰু। সকলোতো জালৰ মাছে খাই আছে, কিন্তু পিছে আমাৰ জাল এখনেই আছিল, তাকো পাতিছিল, মাছ চাছ নালাগিলে অলপো। আজি এখন জাল কিনি আনিব দিছোঁ বাৰু, কিবা কৰে। তো আমি এতিয়া কিনা মাছে খাব লাগিব। তো দেউতাই তাকে বজাৰৰ পৰা অলপ কিনা মাছ লৈ আহিছিলে, পাবলৈ নাই, তথাপিতো ইচ্ছা আছিল খাব, লৈ আনিলে। তাকে এতিয়া মই বনাম টেঙাৰে, আহক এতিয়া বনাওঁ। তো এয়া পানাচ মাছ আমাৰ দুজন মানুহৰ কাৰণেয়ে ভাবিছোঁ থৈকাৰা টেঙাৰে বনাম। তাৰ কাৰণে এইখিনি মই পানীত অলপ ভিজাই ৰাখিছোঁ, আৰু এতিয়া মই এইখিনিত হালধি সানি অলপ সময় থৈ দিম, কাৰণ তেতিয়াহে ভালে থাকিব। তাৰ কাৰণে মই হালধিখিনি গোটেই সানি ল'ম। কিমান ধুনীয়া ধুনীয়া তেলৰ পিচ দেখিছেনে? মোৰ পানাচ মাছ খাব বহুত ভাল লাগে, তেলখিনিৰ কাৰণেই ভাল লাগে মানে। আৰু এতিয়া আহিছোঁ ভাজিবলৈ বাহিৰলৈ, জুইতে আহিছোঁ, কাৰণ জুইত বনালে বেছি সোৱাদ লাগে আঞ্জা, আৰু ভাল লাগে জুইত বনাই খাই। সেইকাৰণে মই প্ৰায়ভাগ জুইতে বনাওঁ। এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম, একদম ৰঙচুৱা হোৱালৈকে। আৰু এই মাছ ভাজিলে বেছি তেলৰ প্ৰয়োজন নাই, দেখিছেনে কিমান নিজে নিজেই তেল উঠিছে। এই পিচকেইটাৰ পৰা নিজেই তেল এৰি দিছে, মানে বহুত তেল উঠিছে। মই মিঠাতেল বেছি দিয়াই নাছিলোঁ। আৰু এতিয়া ভজা হৈ গ'ল, ইমানখিনিয়ে যথেষ্ট। ইয়াত কৰি বেছি ভাজিলে ইয়াৰ আচল সোৱাদটোৱে নোহোৱা হৈ থাকিব, আৰু ভালো নালাগে। তো এতিয়া মই মানে এইখিনি ধুনীয়াকৈ কাঢ়ি ৰাখিম, নমাই ৰাখিম। ভাজি এতিয়া ৰৈ যোৱা তেলখিনিতে মই এতিয়া ইয়াত মানে পিঁয়াজখিনি দি দিম, আৰু ইয়াৰ টেঙাখিনি অলপমান মোহাৰি ভাঙি ল'ম, তেতিয়াহে ইয়াৰ টেঙাখিনি উঠিব। আৰু আলু উহাই ৰাখিছোঁ তাতে অলপমান, তেতিয়াহে অলপ গোটা হ'ব আঞ্জাখন, তাৰ কাৰণে।
যে গাইজ ভিডিঅ'টো কিবা ছেভ নহ'ল কিয় জানো। এতিয়া মই মাছখিনি দি দিছোঁ ইয়াতে আৰু উতল আহিলে হৈ যাব ভালকৈ। মানে মই তাত দেখিছিলে আপোনালোকে বেছি মছলা ইউজ কৰা নাই, কেৱল জিৰা পাঁচফোৰণ অলপমান দিছিলোঁ। এতিয়া আমিও জাল এতিয়া পাব পাৰিম। এখন জাল আনিছে কিনি আৰু এইখন আমাৰ পুৰণি জালখন। সৰু সৰু পাহাৰে জাল আনিছে, ইমানটো ডাঙৰ মাছ পোৱা নাযায় আৰু ইয়াত। অ' ভাই বতৰটো আজি অলপমান ভাল কৰিছে, নীলা আকাশ অলপমান দেখিবলৈ পাইছোঁ দিয়ক। ইমুখে তথাপিতো একেই আছে, দেখিছেনে কিমান মেঘৰ চাবৰা। আৰু এইখিনি পানী শুকাই দিলে ভাল আছিলে। এই ঘাঁহ দিয়া আছে নহয়, ঘাঁহখিনি মানে বেচিছিলোঁ, চ' ভাল হয় পানীখিনি শুকাই গ'লে, নিয়া মানুহৰ কাৰণে সুবিধা হয়। আজি ভাল ৰ'দ দিছে একেবাৰে। ডোচা বানৰ আগতে যেনেকৈ টাৱা ধুই লয়, এনেকৈ বৰষুণ দি চব ধুই লৈছে। ডোচা বানৰ আগতে যেনেকৈ টাৱাখন পানী ছটিয়াই ধুই লয়, তেনেকৈ সকলোকে আমাক ধুই লৈছে। আৰু এতিয়া পূৰা একদম ডোচা ভাজিব আৰু ৰ'দে। কাইলৈ ভিডিঅ'টো এণ্ড কৰা নহ'লাকৈ চাই দেখিলোঁ, মই এণ্ডে কৰা নাই। তো ঠিক আছে, আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাৰু। এই পানীখিনি দেখিলোঁ বানপানী, আমাৰ ইয়াতেতো আহিলে বানপানী। ৰ'দ দিছে এতিয়া, যদি ৰ'দ দিয়ে চব ঠিক হ'ব। আৰু এতিয়া মই দেউতাই গৈছিল পুৰাণ বস্তিত, চাবি নিব পাহৰিছিল, তাকে দিব গৈ আছোঁ। ইমান ৰ'দত ছাতিটো আনিব পাহৰি থাকিলোঁ। ঠিক আছে, মই সোনকাল স্পীডত যাব লাগিব, নহ'লে পূৰা একদম ক'লা হৈ যাম ৰ'দত। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ বাৰু, আগলৈ আৰু ভিডিঅ'ত লগ পাম। যি যি দেখুৱালোঁ সেয়াই আৰু, ঘৰত থাকিনো ইয়াত পাৰে কি পাৰিম। ঠিক আছে বাৰু, বাই বাই।